কলেজীয়া জীৱনৰ অন্তিমটো পৰীক্ষা শেষ কৰি আহিলোঁ। এটা অধ্যায় শেষ হ'ল। কেইবাখনো মাৰ্কশ্বিটৰ বিপৰীতে সহস্ৰ স্মৃতিৰে জীপাল হ'ল 3টা বছৰ। অশেষ ধন্যবাদ সকলোলৈকে এই সময়খিনি নকৈ উপভোগ কৰিবলৈ দিয়াৰ বাবে। সুখ দুখ মান অভিমানৰ মাজেৰে পাৰ হোৱা সময়বোৰৰ অভিজ্ঞতাৰে সমৃদ্ধ হলো প্ৰত্যেকে। কাৰোবাক যদি ক'বলগীয়া কিবা থাকি গ'ল, নক'বলগীয়াও বহুতকে কোৱা হ'ল। অজানিতে হোৱা দুখ ত্ৰুটিবোৰৰ বাবে ক্ষমা প্ৰাৰ্থী। বাকী পৰিয়ালটো নিজৰ, একেবাৰে আত্মীয়। সেয়ে অভিমানৰ লগে লগে আন্তৰিকতাৰে কটকটীয়া হৈ আছে সম্পৰ্ক। মনত পৰে কলেজৰ কেণ্টিনত কৰা দুষ্টালিবোৰ, এৰি অহা দিনবোৰ পুনৰ সোঁৱৰাই নষ্টালজিয়া। হ'ব দে মোৰ পইচা নাই আজি তয়ে দে বুলি কৈ কালি পৰহিলৈ নিদিয়া। চাহকাপৰ পৰা আৰম্ভ কৰি কচুৰি চিঙৰালৈ, সমনীয়াৰ প্লেটৰ পৰা চুৰ কৰি খোৱালৈ নষ্টালজিয়া এতিয়া সকলো। কেতিয়াবা পৰঠা আৰু ঘুগুনি বা কেতিয়াবা মিঠাই। অফ ক্লাছৰ কি যে মাদকতা। কেণ্টিনৰ বেঞ্চখনত বহি পাৰ কৰা সকলোবোৰ আজি স্মৃতিৰ ৰস কৰে। সময়ে যদি সঁহাৰি দিয়ে এই অভাজনক কেতিয়াবা মনত পেলাব। বাকী আমিতো সদায়ে চিন্তা